তো আজি মই UPPLৰ জেনেৰেল সেক্ৰেটাৰী বিজনী ডিস্ট্ৰিক্ট হোম শৰ্মা। তো আজি BTR চৰকাৰৰ যিটো পদক্ষেপ 12 তাৰিখৰ পৰা 22 তাৰিখলৈকে যিটো ভূমি মেলা পট্টন দিয়াৰ যিটো মেলা এইটো আজি ইয়াত আমাৰ বিজনীত অনুষ্ঠিত হৈছে। ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাকে আগভাগ লৈছে আৰু ইয়াত যিবিলাকে উত্তৰাধিকাৰী সূত্ৰে বহু টকা খৰচ কৰি নিজৰ নামত নামজাৰি কৰিব পৰা নাছিল, আজি অতি সহজতে তেওঁলোকে নিজৰ নামত নামজাৰি কৰিব পাৰিছে আৰু একচনে মাটিও তেওঁলোকে পৰ্যায়ক্ৰমে আজি নিজৰ নামত কৰিব পৰা যিটো ব্যৱস্থা BTR চৰকাৰে কৰিছে। তো ইয়াত হয়তো কোনোবাই ভাবিছে আজি আমি ক'ব পাৰোঁ BTR চৰকাৰৰ মাননীয় চিফ অৰ্থাৎ বৰ্তমান UPPL দলৰ সভাপতি প্ৰমোদ বৰদেৱৰ যিটো নেতৃত্ব, এই নেতৃত্বৰ বলিষ্ঠ পদক্ষেপৰ দ্বাৰা আজি এইটো হ'বলৈ সক্ষম হৈছে। অহা দিনবোৰত আমাৰ গৰীব জনতাই অতি সহজতে আজি ইয়াত ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হোৱাৰ কাৰণে আমি UPPL দলে হয়তো আমাৰ চৰকাৰক যিটো কাম কৰিছে এই চৰকাৰৰ দিনত আৰু এনেকুৱা বহুতো উন্নয়নমূলক কাম নিশ্চয় হ'ব বুলি আশা আমি কৰিছোঁ। বহুত মেলা দেখিছোঁ যদিও আমি এনেকুৱা ভূমিপট্টনৰ মেলা দেখা নাছিলোঁ। আজিৰ তাৰিখতে এই মেলাটো এটা উৎসাহবৰ্ধক মেলা হৈছে। তো সকলো ৰাইজে হয়তো উৎফুল্লিত হৈ নিজৰ নামত যাতে নামজাৰি কৰিবৰ কাৰণে তেওঁলোকে নিশ্চয় আগবাঢ়ি আহিছে আৰু আগবাঢ়ি যাব বুলি আশা ৰাখি মই নিজৰ ক'বলগীয়া ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।